সেউজীয়া গছ-গছনিৰ মাজেৰে আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰলৈ বুলি। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই কেনেকুৱা পাই জনাবলৈ কিন্তু নাপাহৰিব। এয়া আমি কাৰ্বি আংলং জিলাত অৱস্থিত গৰমপানী উহৰ ভিতৰত আছোঁ আৰু টিকেট কাউণ্টাৰৰ পৰা টিকেট 4টা লৈ লৈছোঁ। এটা টিকেটত 20 টকাকৈ লৈছে। আপোনালোকৰ সুবিধাৰ বাবে মই জনাই দিছোঁ, কেতিয়াবা আহিলে সুবিধা হ'ব নিশ্চয়। আৰু এয়া টিকেট লৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। এই দলংখন দেখিছেনে? এই দলংখন বহু পুৰণি যুগৰ লোহাৰৰ দলং। এয়া আমি আহি গৰমপানী ৰিজাৰ্ভত পালোহি। আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ দেই। সুবিধা পাওঁতে বোলো চাই যাওঁ, কেতিয়ানো আকৌ আহিব পাৰোঁ কি ঠিক। সেইবাবে আপোনালোককো দেখাই দিওঁ, লগতে আপোনালোকে চাই থাকিব। ভইচটো ভালকৈ নাযাবও পাৰে বাৰু, কাৰণ কথা পাতি থকা হৈছে যে। এয়া আমি গোটেইখিনি আহি আছোঁ। মোকো চাব, অকণমান বেয়া হৈ আছোঁ বাৰু, দেখিছোঁ নহয়। টোপনি খতি, তাতে বহুত দূৰ জাৰ্ণি কৰিছোঁ যে অৱস্থা বেয়া হৈ আছে। মেইন বস্তুটো আপোনালোকক দেখাম বাৰু। এয়া আমি গৈ আছোঁ। চাওকচোন তলটো ইমান ধুনীয়াকৈ এজাৰ ফুল পৰি আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া চাওক, আপোনালোকক দেখাই আছোঁ দেই ভিডিঅ'। এয়া আমি আহি মেইন জেগাডোখৰ পালোহি, যোনখিনি জেগাত গৰমপানী ওলাই থাকে বুলি শুনো। আচলতে এই যে বুৰবুৰণি দেখিছে, গৰম পানী উতলিলে যেনেদৰে বুৰবুৰণি হৈ থাকে, ঠিক তেনেদৰে বুৰবুৰণি হৈ থাকে। এই মাটিৰ তলৰ পৰা স্বাভাৱিকভাৱে গৰম হোৱা পানী ওলাই আহে আৰু এই পানীত গন্ধক, কেলছিয়াম, আইৰণ, মেগনেছিয়াম আদি খনিজ পদাৰ্থ মিহলি হৈ থাকে। যিখিনি এই পানী গৰম হৈ বাহিৰলৈ ওলাই আহে, সেই পানীখিনিৰ লগত অধিক পৰিমাণৰ গেছ মিহলি হৈ থাকে আৰু সেইখিনি হ'ল হাইড্ৰজেন ছালফাইড, যাৰ গোন্ধ অলপ পচাক অংশ অধিক, কাৰ্বন ডাই অক্সাইড, এনেদৰে বহুতখিনি গেছ মিহলি হৈ ওলাই আহে। আৰু এই গেছবোৰ যেতিয়া আমি গৰম পানী উতলিলে এটা বুৰবুৰণি শব্দ হয়, তেনেদৰে ওলাই আহে। আমি যেতিয়া কাষত ৰৈ আছিলোঁ, এটা গৰম গৰম ভাৱ পাই আছিলোঁ আৰু পানীখিনি গৰমো আছে দেই। আৰু এই পানীখিনিয়ে গা ধুলে ছালৰ কাৰণে ভাল বুলি জানো, কিন্তু পৰাপক্ষত গা নোধোৱাটোৱেই ভাল আৰু ইয়াত গা ধুবলৈও মানা আছে। আৰু মই যিখিনি জানো সেইখিনি আপোনালোকক অলপ কৈছোঁ, হয়তো তাত ভুল হ'বও পাৰে, ভুল হ'লে শুধৰাই দিব। আৰু নজনাখিনি হয়তো শিকিবলৈ পালে ময়ো ভাল পাম। যিমানখিনি জানো সেইখিনি আপোনালোকক কৈছোঁ, তাৰ মাজতে ভুল হ'বও পাৰে। আৰু এতিয়া আমি তাৰ কাষতে থকা এখন ওলমা দলং, তালৈ যাওঁ বুলি লৈছোঁ। আৰু সেই ওলমা দলংখন পাৰ হৈ অলপ দূৰ গৈয়ে এটা পিকনিক প্লেচ আছে, কিন্তু তালৈ যাবলৈ মানা আছে। হয়তো এতিয়া জীৱ জন্তুৰ কাৰণে তালৈ যাবলৈ মানা কৰি থৈছে। ক'ব নোৱাৰি, পুতুককৈ কিবা এটা হৈ যাব পাৰে ন, সেইবাবে তালৈ যাবলৈ নিদিয়ে। আৰু এয়া আমি ওলমা দলংখনলৈ গৈ আছোঁ। সন্তান গোটালে ঠিক নাই। গৰম পানী যাপ বহিয়া ভাল লাগিব। দুইটা দুইফালে চাই হাঁহি এটা মাৰি দিয়া। ডাঙৰ মোমাইক ডাঙৰ ভাগিনীয়েকে জোলনা খেলিছে গৰম পানীৰ জাপত। এয়া মাক জীয়েক, দুইজনী জীয়েক, এজনী মাকক জোলনা জ্বলাই দিছোঁ।
ধুনু তাই ভাল পাইছে এয়া গৰম পানী জাপত থকা জুলনা কথা কৈ থাকা তুমি হাঁহি থাকা হ'ব হ'ব বায়ে আজিলৈকে জোলনা জ্বলাই নাই কিন্তু সিহঁতকেইজনী সুখৰ কাৰণে জুইজনীকে বহুৱাই লৈ তাই জোলনা জ্বলিছে আচলতে মাকবোৰ তেনেকুৱাই ন ল'ৰা ছোৱালী সুখৰ কথাই ভাবে আৰু ময়ো দেখিছেনে সৰুৰ লগত সৰু হৈ গৈছোঁ তাই ভাল পাইছে উঠি ধৰি লৈছে ইয়াত দেখিছে নাই ধৰি লৈছে নোযোৱা দেখি এনেকৈ টানিছে তাই আমি ক'ত আহিছিলোঁ কৈ দিয়ক গৰম পানী কেনেকুৱা লাগিলে গোলাঘাট ভালে লাগিলে অনুভৱ কেনেকুৱা আপোনাৰ আই লাভ ইউ গৰম পানী ইয়াত গ্ৰুপ ফটো এটা মাৰি মানি না চিপচাপেদি না কাহিবা ফোনপে লৈ যোৱা ববা এটা হবে পাতিব পাৰিবা ভাই ফোনপে লৈ যোৱা আৰু ভাই মোৰ ফোন কৈ দেখা লুকুৱা এটা নহয় ঢেৰ আছে উমাচতো আছে দিলে মই যিমান পাৰোঁ অলপ অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাবলৈ আৰু ইয়াত বেছি টাইম নকৰি আমি ইয়াৰ পৰা ওলালোঁ যিহেতু সৰু ছোৱালী দুজনী লৈ আহিছোঁ আমি আকৌ লখিমপুৰ পাবগৈ লাগিব ইফালে বতৰো বৰ এটা ভাল নহয় সেইবাবে ইয়াত বেছি দেৰি নকৰি আমি ইয়াৰ পৰা ওলাই দিলোঁ সৰুজনী দেখিছে নহয় ফুৰিবলৈ গ'লে বৰ ভাল পায় গাড়ীত উঠি তাইহে এনজয় লয় মানে চাৰিওফালে চাই ইমানেই ফূৰ্তি কৰি হাঁহি হাঁহি যাব নহয় একদম জঁপিয়াই জঁপিয়াই যায় দেখি ইমান ভাল লাগে ধুনীয়াকৈ গান লগাই আমি এনজয় কৰি আহিছোঁ কি ঠিক আকৌ বা কেতিয়া এনেদৰে আহিবলৈ পাওঁ গানটো যিহেতু দি দিব নোৱাৰোঁ ফেচবুকে যেতিয়া তেতিয়া ইছ্যু লগাই দিয়ে জানেই নহয় সেইবাবে গানটো কাটি দিছোঁ এই বজাৰখন দেখিছেনে এই বজাৰখন কিন্তু মই প্ৰথমবাৰৰ বাবে দেখিছোঁ দেখি সঁচাকৈ আচৰিত আপোনালোকে দেখিছে যদি ক'বচোন আচলতে এই বজাৰখন গৰু বজাৰ বুলি ইয়াত গৰু বিক্ৰী কৰিবলৈ লৈ অহা হয় আৰু ইয়াত কমেও 50,000তকৈ ওপৰ গৰু আছে চাগৈ গোটেই চাৰিওফালে গৰু আমি যাওঁতে কিন্তু একোৱে জীৱ জন্তু দেখা নাছিলোঁ ঘূৰি আহোঁতে গড় দেখিলোঁ আপোনালোকক দেখাইছিলোঁ কিন্তু দেখিলে নাই ক'ব নোৱাৰোঁ মানে জুম কৰি দেখাইছিলোঁ গাড়ী ৰখিবলৈ সুবিধা নাছিলে আহোঁতে গড় হাতী এনেদৰে কিবা কিবি দেখিছিলোঁ আৰু এই পাহাৰখন দেখিছেনে কিমান ধুনীয়া লাগিছে চাওকচোন অকণমান পৰিৱেশটো আপোনালোককো দেখাই দিওঁ বুলি ভিডিঅ' কৰি বহুত বেছি ভোক লাগিছে ৰেষ্টুৰেণ্ট আহিছোঁ খাই লওঁ যিহেতু চাহকাপ খাই ওলাইছিলোঁ ভাবিছিলোঁ কাজিৰঙাত খাম কিন্তু হোটেলখন পাৰ হৈ আহিলোঁ সেইবাবে আমি আহি জামুগুৰিত থকা পাৰিজাত হোটেলত সোমালোঁ আৰু আপোনালোকে যদি এই ৰাস্তাটোৱে অহা যোৱা কৰে তেনেহ'লে পাৰিজাত হোটেলত সোমাবলৈ কিন্তু নাপাহৰিব বহুত ধুনীয়াকৈ দিয়ে তেওঁলোকৰ ষ্টাফখিনিও বহুত বেছি ভাল হয় আৰু খাবলৈও বহুত ধুনীয়াকৈ দিয়ে দেখাই ভাল চাই দিয়া আমি ভাতৰ থালি অৰ্ডাৰ দিছিলোঁ লগতে বাটাৰ চিকেন দুটা আৰু মাছ অৰ্ডাৰ দিছিলোঁ আৰু খাবলৈ খুবেই ধুনীয়া দিছিলে দামটো কম লৈছিলে আপোনালোকে সোমাবলৈ কিন্তু নাপাহৰিব বাটতে অকণমান টাইম ৰ'লোঁ যিহেতু ভাগৰো লাগিছিলে সেইবাবে ৰ'লোঁ ৰৈ মেলি আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ পালেহিনে পালো পাহিলি ইয়াত দেখিছে চকুতকো মেলিব পৰা নাই ইমানে অকণি যাব লাগিব এই ছাগলীজনী আৰু এয়া আমি ফাইনেলি ঘৰ পালোহি আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব থেংক ইউ